পিংকি দাস ইউটিউব চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু শেষলৈ সম্পূৰ্ণ কৰি এই ভিডিঅ'টো চাব। আজি আমি ব্লেকবেৰী খেতিৰ বিষয়ে ক'ব বিচাৰিছোঁ। দৰং জিলাৰ দলগাঁও সমষ্টিৰ দলগাঁৱত ব্লেকবেৰী খেতি কৰি স্বাৱলম্বী হৈছে শিক্ষিত যুৱক। স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে এজন শিক্ষিত যুৱক চুলতান আলীয়ে। তেওঁৰ এতিয়া খেতি কৰিছে, যিসমূহ ব্লেকবেৰী খেতি কৰিছিল এতিয়া পকিবলৈ ধৰিছে। যি সময়ত কৰ্ম সংস্থাপন বিচাৰি বিভিন্ন ব্যক্তিয়ে বিদেশলৈ অগমন কৰিবলগীয়া হয় আৰু মনত ইচ্ছা শক্তি থাকিলে যিকোনো কৰ্ম কৰিব পাৰি, তাকে প্ৰমাণ কৰিছে দৰং জিলাৰ দলগাঁৱৰ খাৰপুৰী হাবি এজন শিক্ষিত যুৱকে। ব্লেকবেৰী খেতি কৰি স্বাৱলম্বী হৈছে এজন শিক্ষিত যুৱক। কৰ্ম সংস্থাপনৰ পথ বিচাৰি নোপোৱা ব্যক্তিসকলৰ বাবে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে যুৱকজনে। আহমেদাবাদৰ পৰা ব্লেকবেৰী পুলি আনি 1 বিঘা মাটিত ৰুইছিল এইজন যুৱকে। গুৱাহাটীৰ বজাৰত যথেষ্ট চাহিদা ব্লেকবেৰী ফলৰ। এতিয়া ব্লেকবেৰীসমূহ বিক্ৰী কৰি উপাৰ্জন কৰিছে লাখ লাখ টকা। ব্লেকবেৰী খেতি কৰিছে চুলতান আলীয়ে। নিজে সংস্থাপিত হোৱাৰ লগতে আনকো সংস্থাপন কৰিছে শিক্ষিত যুৱকজনে। যুৱকজনে দেখুৱালে আত্মনিৰ্ভৰশীলতাৰ উত্তম নিদৰ্শন।